এই ঘৰটো চাওকচোন আমাৰ অসমীয়া সমাজৰ বহুত সুন্দৰ ঘৰ ফ্ৰন্ট সাইডে মানে ঘৰৰ মুখতে ভৰাল ট্ৰেক্টৰ এখন আৰু খুব সুন্দৰ সেউজীয়া বনেৰে আগফালে গুহাৰি আছে আৰু হে খেৰৰ ঘৰ আছে একদম কি সুন্দৰ মানে পুৰণা ঘৰ আজিকালি মানুহে পুৰণা ঘৰটোবোৰ ভাঙি পেলাই নতুনকে সজ্জিত কৰে কিন্তু এই ঘৰটোৰ এটা ঐতিহ্য আছে আছে আগতে যেনেকে পুৰণা সজাই মানে ওলমাই থোৱা হয় আমাৰো ঘৰ আছিলে তেনেকে ফুল মানে আমি ওলমাই থৈছিলো কিন্তু এতিয়া এনে ধৰণে দেখিবলৈ পোৱা নাযায় আগফালে এনেকে সজাই থোৱা বহুত পুৰণা ঘৰ হয় মই গৈছিলো কাৰণে মই ভাবিলো এই ঘৰটো মোৰ মুখপুথি বা মোৰ ইউটিউবত সাঁচি থম সেইকাৰণে মই ভিডিঅ'টো কৰিলো আৰু সেইদিনাখন আচলতে ঘৰলে সৰু একটা খুবমা কামত গৈছিলো আৰু এয়া মোৰ লগৰে হয় কথা পাতি আছে মোৰ মানে ভন্টি সম আৰু চাকচোন একদম ভিতৰখন আপোনালোকৰ আগত বেছিকে দেখুৱা নাই তথাপিতো মানে ভিডিঅ'টো অকমান কৰিছো এয়া তেখেতৰ গৰাকীয়ে ঘৰৰ গৃহস্থনী আহি মানে পানী দিছে সেইখেতে হয় আৰু বৌ হৈ আচলতে ঘৰটো খুব ভাল লাগিলে কাৰণ ইমান ধুনীয়াকৈ সজাই পৰাই থৈছে একদম পুৰণা যেনেকৈ আছে তেনেধৰণেই কৈছে অকণমান বেক চাইডো মই কৰি দিছোঁ কাৰণে দেখুৱাইছোঁ আৰু একদম ফ্ৰণ্ট চাইডৰ পৰা আদি কৰি আগৰ দিনৰ দুৱাৰ ফুল এখন গাড়ী এখন ভঁৰাল আৰু ইয়াত দেখুৱাইছে আচলতে মোৰ দাদাও গৈছিলে লগতে যোৱাৰ কাৰণে আপোনালোকৰ ঘৰখন আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ কাৰণে ভিডিঅ' কৰি থ'লোঁ আৰু দাদাই কৈছিলে যে ড্ৰয়িং ৰুমটো সেইফালে আছিলে মই কিন্তু ভিডিঅ' কৰাত লাগিলোঁ লাগি পেলাই এইখিনি আৰু আপোনালোকৰ আগত দেখুৱাইছোঁ কি ধুনীয়াকৈ থৈছে চাওকচোন খুব সুন্দৰ চাফা আৰু আগফালে গোটেই নিখুঁত বননি আছে আৰু এয়া পুৰণাৰ একদম আগৰ সৰুতে দেখাই ড্ৰয়িং ৰুম তেনেধৰণে সজাই থৈছে আৰু যেনেভাগে আছে চোফা তেনেধৰণে খুব পৰিপাটিকৈ ঘৰখন সজাই থৈছে আৰু মই সেইকাৰণে ভিডিঅ' কৰিলোঁ পিছে গৃহস্থৰ অনুমতি লৈ মই ভিডিঅ' কৰিছোঁ আৰু নহ'লে বেয়া পাব নহয় কিন্তু মই ইমান মনটো ভুলি লাগিলে আৰু সেইকাৰণে মই গোটেই যিমানখিনি পাৰিলোঁ সিমানখিনিয়ে মই ভিডিঅ' কৰিলোঁ একদমে মুখতে অকণমান জপনা কৰিছে মানে লগাই থৈ দিছে আৰু এইফালে চাওকচোন সেই মুখতে খেৰৰ ঘৰ আছে এইটো ৰাস্তা আৰু যেনেকুৱা অসমীয়া আমাৰ সমাজৰ কলা মানে জীৱনৰ এটি খুব আপুৰুগীয়া অংগ হয় আৰু এইফালে বোধ কৰোঁ এয়াটো গোহালি হয় এইটো খেৰৰ ঘৰ আৰু এইটো এখনে ট্ৰেক্টৰ থাকে ইয়াত এইজোপা বাঁহ কিন্তু এইফালে হাতী আহে তথাপিতো হাতী আহে যদি অনিষ্ট কৰা নাই এইটো ফ্ৰণ্টৰ খৰিৰ ঘৰ আৰু তামোলনি আছে এয়া চাওকচোন আগৰ দিনৰ এনেকৈ জপনা আছে